Hello viewers, Serif Suman blogger অন্য এটি ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনালো আৰু চাওক সুমন আজি কি কৰি আছে Hi viewers. সো ইডৰ নাস্তা বনাই আছে তাই ৰুমত ইডৰ কাম ৰুমটো সৰু সৰুকে পাকঘৰ বনাই লৈছে আমাৰ চাওক ৰুমৰ অৱস্থা পাকঘৰটো যে ইমান গৰম আৰু থিয় হৈ বনাব অশান্তি লাগে ইমান আৰাম লাগে কাম কৰিছে ইমান গৰম পৰিছে তাতে পাকঘৰটো যে বহুত গৰম কাৰণে ৰুমত লৈ আহিছো এই খেজুৰি বনাই কাম কৰিম যেতিয়া আৰামত কৰিম ন আৰামত এতিয়া মই এতিয়া পকাত লৈ লৈছো চব বহি বহি কেনেকৈ কি কৰিছে কৈ দিয়া আকৌ এয়া ডিম চেনি ৰিফাইন এটি লৈছো আগতে তাৰপৰা আটা ময়দা লৈ পেলাই অলপ অলপ ময়দা দি আটা মাৰা নিচিনা মাৰি লৈছো এতিয়া বেলি কাটি লৈছো তাৰপিছত ফেলে লৈ আছো ৰিফাইন কেৰাহীত লৈ লৈছো এতিয়া ভাজি থাকিম আৰু হৈ গ'ল আচ্ছা খেজুৰি বনাব তাৰপিছত আৰু কিবা কি আইটেম বনাব তাই ঈদ বুলি কি কি আইটেম বনাব কৈ দিয়া আকৌ চাই থাকিবা সাসপেন্স সুমনে বহুত সাসপেন্স থাকে কিন্তু দেই ঠিক আছে আপোনালোকে ভিডিও চাই থাকক আৰু যদি ভাল লাগে লাইক কৰি দিব আৰু যদি আমাৰ চেনেল নতুনকৈ আহিছে তেন্তে কোৱা আকৌ সাবস্ক্ৰাইব কৰি দিব ঠিক আছে তেন্তে বলক আমি ভিডিওটো চাওঁ সুমনে কি কি কৰে এই চব ভাজিব লৈছোঁ খেজুৰ নিজে কৈছে অকণমান ভাজি দিওঁ ভাজি দিম বুলি যেতিয়া কৈছে আৰু মনা কিয় কৰিম ন সেইকাৰণে কৈছো হ'ব আৰু দুটামান ভাজি দিয়া মই কিন্তু খেজুৰটো খাই খুব ভাল পাওঁ বহুত ভাল লাগে খাই বহুত ভাল পাইছে সেইকাৰণে হেল্প কৰিছে পাৰিছা জানো অলপ কমাই দিয়া হিটটো এবাৰটো বেছি দিলে নহয় নুফুলিব পুলিছে পাৰিছা দেখোন এইটো ফেনৰ নিচিনা উঠিছে ন ডিম দিয়া যে ডিম দিয়া কাৰণে চ' আপোনালোকেও ট্ৰাই কৰিব এইটো ভাল লাগে খাই বহুতে চাগে জানে বনাব ভাল লাগে খাই কিন্তু ন তো ঈদত প্ৰায় বনাই মানুহে আৰু প্ৰায় বহুতে বনায় নিমকি খেজুৰি এইবোৰ থাকে এইকেইটা মানে কমন আইটেম আৰু থাকিব এবাৰ মই নিমকি নবনাওঁ ঠিক আছে তুমি কৈছানে এবাৰ কালাৰিং কিবা বনাবা তুমি নাৰিকলৰ চিৰা বনাওঁ চিৰা তুমি এবাৰ যে মোক খুৱাইছিলা পুৰা ইণ্ডিয়াৰ ফ্লেগ বনাই দিম সেইটোৱে নাৰিকলৰ চিৰা মানে তাই পুৰা ইণ্ডিয়াৰ ফ্লেগৰ কালাৰটো দি কিনে মানে মোক দিছিল খাবলৈ বহুত ভাল লাগিছিল কিন্তু এবাৰ বনাবা মজা সেইকেইটা কালাৰে খাব নেকি ঈদ আহিলে মানে জানেনে মোৰ মানে বহুত ভাল লাগি থাকে অলপ বঢ়াই দিওঁ নেকি ন কালাৰ বঢ়াই নেকি লাহে লাহে হ'লে বস্তুটো ভাল হয় টেষ্টি হ'ব বঢ়াই দিলে ওপৰটো জ্বলি বৰ কামোৰ দিব হ'ব কেইটামান ভাজি দিম মই ভাজি দিয়া এতিয়ালৈকে হোৱাই নাই চব কালাৰে বনাই হ'ব থোৱা টিভিটো লগাই দিয়া মই টিভি চাই কৰি আছো আৰু কিবা মই ডেন্সো কৰি দিছিলে দিয়া ডেন্স কৰি দিয়া মই চাই কৰি থাকো এন্টাৰটেইন কৰি থাকিব লাগিব ন তেতিয়া কাম কৰিবলৈ জোশ পাম চ' মই সুমনক টিভিটো লগাই দিওঁ তাই টিভি চাই এইবিলাক কৰে হৈ গ'ল আৰু মোৰ কেইটা ভাজিলোঁ 4টা বহুত ডাঙৰ কাম কৰি দিলে ফাইনেলি মই 4টা খেজুৰি ভাজি দিলোঁ থেংক ইউ টিভিটো লগাই দিওঁ তাই এতিয়া মই খেজুৰিখিনি বনাই লওঁ তাৰপিছত আপোনালোকক আৰু কি বনাওঁ দেখাই থাকিম বাৰু চাই থাকিব এতিয়া মোৰ খেজুৰিখিনি হৈয়ে গ'ল প্ৰায় এইকেইটা লাষ্টৰ আৰু এতিয়া কেক এটা বনাম মানে বায়ে ফেটি আছে কেকটো এইটো বহাই দিছে এইটো মানে চিম্পল কেক আৰু কালাৰ দি পেলাই বনাইছে ভালে হৈছে বাৰু কেকটো চাওকচোন কেনেকুৱা হৈছে ভালেই লাগিছে বাৰু দেখিবলৈ
এইটো খেজুৰৰ কেক বনাই আছে তো মানে খেজুৰ দি পেলাই বনাব মানে এই খেজুৰৰ কেকটো ন বায়ে বহুত ধুনীয়াকৈ বনাই খাই বহুত ভাল লাগে সেইকাৰণে বাকে বনাব দিছোঁ আৰু তাই বনাব খেজুৰটো মানে অলপ কুকাৰত পূৰা সিজাই লৈ পেলাই এইটো বাকলিটো এৰাই পেলাই ভাঙি পেলাই ধুনীয়াকৈ মিক্স কৰি বনাই ন বহুত ভাল লাগে খাই আৰু মিষ্টাৰো মানে এই কেকটো খাই বহুতে ভাল পায় আৰু বাৰ হাতৰ কেকটো খাই মানে বেছি ভাল পায় সেইটো কাৰণে বাকে বনাব কৈছোঁ বনাবলৈ আছে আৰু এতিয়া নাৰিকলৰ পিঠা বনাব আছে আৰু নাৰিকলৰ চিৰা সেইবোৰ বনাব লাগিব এতিয়া এইখিনি খেজুৰখিনি ভালকৈ মিক্স কৰি ল'ব আৰু হৈ গ'ল এতিয়া মই নাৰিকলৰ চিৰাখিনি বনাই লওঁ কেকটো হৈ গ'ল ধুনীয়াকৈ হৈছে বাৰু এয়া মই নাৰিকলখিনি ৰুকি ল'লোঁ এতিয়া ভাজোঁ 3টা কালাৰ দি বনাম বাৰু মই মিষ্টাৰে বোলে ফ্লেগৰ নিচিনা বনাই দিব লাগে ইণ্ডিয়াৰ ফ্লেগ বনাই দিব লাগে সেইকাৰণে এই 3টা কালাৰ মই বাছি লৈছোঁ 3টা বনাওঁ অৰেঞ্জ গ্ৰীণ আৰু হোৱাইট 3টা কালাৰে বনাম মই অলপ অলপকৈ বনাইছোঁ বাৰু এইখিনি হৈ গ'ল বেছি বনোৱা নাই এতিয়া অলপমান ডেক'ৰেশ্যন কৰিলোঁ আৰু ন কৈছে যেতিয়া এয়া কেনেকুৱা হৈছেনে বাৰু ইণ্ডিয়াৰ ফ্লেগখন বনাইছোঁ আৰু যেন তেন তো পিঠাগুড়িখিনি অলপ খুন্দি লওঁ এইখিনি তেলত দিয়া পিঠাৰ কাৰণে বৰা চাউল হয় সেইখিনি মানে খাবৰ সময়ত বনাম আৰু পিঠাগুড়ি খুন্দি থৈ দিম এইখিনি নাৰিকল পিঠা এতিয়া আম্মাই বেলি আছে বাই এইফালে কাটি আছে আৰু ইফালে মই এইফালে ফ্ৰাই কৰি আছোঁ তিনিজনী মানে তিনিফালে লাগি আছোঁ আৰু মই ফ্ৰাই কৰি আছোঁ সমানে হৈ যায় ন এনেকৈ একেলগে কৰিলে মানে মিলি কৰিলে এইখিনি হৈয়ে গ'ল প্ৰায় মেহেন্দি লগাইছোঁ আস্তা বনাই হৈ গ'ল আৰু প্ৰায় আৰু কেইটামান আছে অলপমান বাকী আছে পিঠা কেইটামান বনাব আছে সেইকেইটা ভাবিছোঁ সন্ধিয়া বনাম আৰু ৰাতি একো টোপনি আহি যায় আৰু ন ভাগৰ লাগে সেইকাৰণে ভাবিছোঁ এতিয়া অলপমান মেহেন্দি লগাই লওঁ আৰু ঈদ বুলি ক'লে মেহেন্দি নলগালে ভালে নালাগে সেইকাৰণে ভাবিছোঁ এতিয়াই লগাই লওঁ এতিয়া ফ্ৰী আছোঁ যিহেতুকে এনেই বহি আছোঁ পূৰা হৈ গ'লে তেতিয়া দেখাম আমাৰ খেজুৰী কেকটো হৈ গ'ল এইটো এই কেকটো খাই মিষ্টাৰে বহুত ভাল পায় আৰু মই যে অথনি মেহেন্দি লগাইছিলোঁ আধা হ'ল এৰাই গ'ল মানে মন নগ'ল আৰু অথনি অকণমান ৰেষ্ট কৰিলোঁ শুলোঁ অলপ আমাৰ গ'লেও বহি আছে আৰু ইফালে মিষ্টাৰ আৰু আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব তুমিও কৈ দিয়া ছাবস্ক্ৰাইব কৰিবলৈ তেন্তে আজিৰ কাৰণে ইমানেই বাই 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 বাই